বিয়াৰ পৰা আহি মানে ভিডিঅ' কৰা নহ'লে আৰু এতিয়া যাব ওলাইছোঁ টাউনলৈ আবেলি সময়ত আৰু যিহেতু মানে লগৰবিলাকক মানে লগেই নোপোৱা হ'লোঁ বিয়া হোৱাৰ পিছত মানে লগৰবোৰক মানে লগ নোপোৱাই হ'লোঁ সেইকাৰণে যি এদিন দুদিনৰ কাৰণে ঘৰলৈ আহিছোঁ থকাকৈ আহিছোঁ বাৰু সেইকাৰণে লগৰখিনিক লগ ধৰি আহোঁগৈ টাউনৰ পৰা এনেই ফুৰিবলৈ যাওঁ আৰু তাত থাকিলেতো লগ নাপাওঁৱেই সেইকাৰণে ইয়ালৈ আহিছোঁ কাৰণে লগ ধৰি যাওঁ যিহেতু কাইলৈ যামগৈ ঘৰলৈ সেইকাৰণে আজি ভাবিছোঁ লগ ধৰি যাওঁ আৰু কি দেখাব পাৰোঁ আপোনালোকে চাই থাকিব আমি ক'ত যাম লগৰবোৰ কোন আছে লগৰবোৰ ৰাস্তাতে ৰখি আছে সেইকাৰণে আমি টমটমতে আহি আছোঁ আৰু লগৰ পাই গ'লোহি লবৰডালে না চিন্ময়ক পাই গ'লোহি আহি এতিয়া আমি দুজনী যাম একেলগে হেলমেট এটা আছে আমি আহিছোঁ ইয়াতে লেক হাউচ কি ধুনীয়া প্লেচ হয় এখন মানে নতুনকৈ খুলিছে ৰেষ্টুৰেণ্টখন ইয়ালৈ যিহেতু অহাও নাছিলোঁ সেইকাৰণে আহিছোঁ আজি জল্দি কি খাওঁ আমাৰ খানাটো অৰ্ডাৰ দি দিছোঁ এতিয়া আমি ইয়াত এটা ফটো চলিব আৰু ফটো উঠিম ঠিকছে বহুত ধুনীয়া প্লেচটো আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি দিম ঠাণ্ডা পানী নহ'ব নৰ্মেল পানী পানীকে খাওঁ মানে ড্ৰেছটো একে দেখাই দে ড্ৰেছটো দেখাই দে আমি দুজনী একে পিন্ধি আহিছোঁ চেম পুৰা একে হৈ গৈছে মেনুখন মুখস্থ কৰি পেলাব হা ফটো মাৰি ল কি ধুনীয়া ভিউ বুলি কৈছোঁ এই আবেলি সময়ত যে বেছি ভাল লাগিছে আৰু আমাৰ খানা আহি গ'ল পিজ্জা চিকেন পিজ্জা হা দুজনীয়ে খাব পৰাটোহে কথা দিয়া চিলি ফ্লেক্স পাৰিবি তই ৰুটি এটা বনাবি আৰু তাতে হেৰি দি দিবি দৈ হে দৈ আৰু কেপচিকাম দি দিবি মিলা সংগীতাই খাবৰ কাৰণে চব ঠিক কৰিছে খোৱা ভৰাই দে মুখত কেনেকুৱা হৈছে চাওমিন খাই ভাল হৈছে ৰেষ্টুৰেণ্টখনৰ নাম লেক হাউচ গনে মাৰি দিবি দে ওলালোঁ পিজ্জা খালোঁ ধুনীয়া লাগিলে খাই কৰি এতিয়া আৰু বেলেগত যাম এতিয়া ঘৰে যামগৈ আৰু আন্ধাৰ হ'ব হ'ল ঘৰে যামগৈ এই দোকান এখনত কিবা আছে কাম তাত সোমাম আৰু ঘৰলৈ যাম চিন্ময় ঠিক কৰিছে আমাক এটা পিজ্জাই 2 ঘণ্টা ৰখাই দিলে মানে কিমান সময় মানে 2 ঘণ্টা ৰখিলোঁ ইয়াতে পাহৰি গ'লোঁ গৰম দিনত না আবেলি সময়ত পুৰা মজাই বেলেগ আগতে সদায় ওলাই আহোঁ না আগতে মানে সদায় ওলাই আহোঁ বিয়া নহওঁতে পুৰা সদায় ওলাই আহোঁ ফুৰিবলৈ টাউনত নিশা চোৱা পানী নিচিনা ৰাতিলৈকে ঘূৰি থাকোঁ এক্সপো
আছা অঁ ভাল লাগিছে অঁ বেন হয় হেয়াৰ বেন ঘূৰি ঘূৰি আমি এতিয়া এক্সপ'হে পালোহি নে কি এয়া নিয় তৌতো মাৰিব পাৰ আমি আহি সোমালোঁ এয়া এক্সপ'ত এয়া ফুলি চাই আছোঁ এইবোলে মোক এযোৰ গিফ্ট দিব সেইকাৰণে মোক চইচ কৰিব দিছে মই চইচ কৰি আছোঁ ফুলি মই এনেই ফুলি ইমান ভাল নাপাওঁ এনেই পিন্ধিব পালেই হ'ল আৰু এযোৰ কিমান এইবোৰ 50 হা আঙুলিটো এইটো হাত দে চালোঁ অলৰেডি পিন গিফ্ট দিছে আমাৰ এইযোৰ গিফ্ট দিছে ফুলিযোৰ মই ফুলি ইমান ভাল নাপাওঁ মানে চইজে নাজানো তাই গিফ্ট দিছে এযোৰ পিন্ধি যাব তাই চইজতে দিছে বাৰু ইমান কিউট লাগিছে অকণমানি পোৱালি তোক যে মাৰে এবাৰ দিব চেণ্ডেল ল'লে পাগল ইমান পাগল একে চেণ্ডেল কিমান আছে আৰু চেণ্ডেলে চাই আছে কিমান চকলেট কিমানবোৰ চকলেট এইটো যে বহুত টেষ্টি হয় এইটো খাইছ টেষ্টি হয় কিন্তু দামটো ধেৰ 60 এয়া বোলে ডুবাই চকলেট কুঁহিয়াৰ অঁ ভালেই দিয়ক ইয়াত বহুত ধুনীয়া ধুনীয়া মানে টেষ্টি চিকেনৰ আইটেম পোৱা যায় বহুত বিভিন্ন ধৰণৰ যি মন যায় তাকে মানে খালেই হ'ল আৰু বহুত ধুনীয়া ইয়াৰ পৰা কিবা এটা লৈ আনিছোঁ ধুনীয়াকৈ যিহেতু মই খায়ে আহিছোঁ এতিয়া বৌ কাৰণে এইটো ৰোল লৈ আনিছোঁ পালে কিবা আনিছোঁ নাখাবি এই বৌ পৰা দিছোঁ যা ৰোল পুৰা ক্ৰীম দি বনাই এতিয়া ঘৰ আহি পাই গ'লোহি আৰু বহুত দিনৰ পিছত মানে এনেকৈ ওলাই গৈছোঁ বহুত ভাল লাগিছে মাইণ্ডটো পুৰা ফ্ৰেছ হৈ গৈছে আগতে এনেকৈ ওলাই যোৱা হয় সন্ধিয়া সময়ত মানে ঘৰত থাকোঁতে ওলাই যাওঁ আৰু সন্ধিয়া সময়ত টাউনৰ পিনে আৰু বহুত দিনৰ পিছত আজি লগৰবিলাকৰ লগত গ'লোঁ বহুত বেছি মৰ্ণিং সকলোকে আৰু কালি মানে ঘূৰি কৰি আহি আৰু ভিডিঅ' কৰি থকা নহ'লে আজি পিছৰটো দিন আজি আছে বাজনী যে কালি বিয়া হৈছিলে মন্দিৰত বাজনী সবাহি আছে তালৈ যাব লাগিব অলপমান পিছত আমাৰ এওঁ আহি আছে আৰু এখন বিয়া আছে মানে আমাৰ মাৰ জেঠাইকৰ ল'ৰাটোৰো বিয়া আছে দুখন বিয়া মানে এইকেইটা মানে বিয়াই খাই থকা হৈছে ইমানেই বেছি বিয়া মানে কি ক'ম আৰু এদিনতে দুখন খালি কালি দিনটোহে নাই আকৌ আজি দুখন আছে অলপমান পিছত যাব লাগিব এয়া মই অলপমান মেহেন্দি লগাই লৈছোঁ চাওক অলপমান মেহেন্দি লগাই লৈছোঁ যিহেতু বিয়া দিনাখন নলগালোৱে বিয়া দিনাখন মানে মোৰ হাতটো পূৰা মেজেণ্টিকে ৰঙা হৈ আছে কাৰণ কেনেকুৱা ফাকু খেলিলোঁ গোটেই মেজেণ্টিক লাগে অৱস্থাই নাই হাত ৰঙাই হৈ আছে মানে আঁকিবলৈ হাতত জেগাই নাই সেইকাৰণে মানে কালি অলপমান এনেই আঁকিলোঁ এতিয়া চাহ খাম এতিয়া ৰাতিপুৱা চাহ কাপ লৈ লৈছোঁ আৰু এইখিনি জেগা পাই মই ভিডিঅ' বনাওঁ সদায় মানে এইকণতে বহিয়ে মই ভিডিঅ' বনাই থাকোঁ মানে আগতেও মই এইকণতে বহি থাকোঁ আৰু এতিয়াও এইকণতে বহি থাকোঁ আৰু এয়া চাহ বনাই দিছে বৈ খাব লাগিছে এতিয়া বা পূৰা ৰেডি হৈ গ'ল ধুনীয়াকৈ চকু মেলিবই পৰা নাই চাওঁ জিপচিখিনি সেয়া জিপচি লগাই দিছে ৰেডিমেড জিপচি আমাৰ এই টিকলাকেইটাকো লগাই দিছোঁ চাওঁ চকুটো দেখাই দিয়া কি দেখাই দিয়া চকুটো বা চবকে ৰঙা কৰি দিছে মানে চব ৰিচিপশ্যনলৈ যাবলৈ ৰেডি চব ৰিচিপশ্যনৰ কাৰণে মোৰ ওলাই কৰি হ'ল এইপিনে আমাৰ এওঁ আহি গ'ল এনেই ওলাইছোঁ আৰু চিম্পলকৈ এইযোৰ কাপোৰে পিন্ধি লৈছোঁ আৰু ওলালে আমি চব ওলাই মেলি ৰেডি আৰু তেতিয়া যাব লাগে আহি গ'লোঁ এজনী ৰীতা বা অথনি যে মেকআপ কৰিব গৈছিলে ক'লৈ গ'ল এয়া দৰা কইনা আমাৰ ধুনীয়া লাগিছে আমাৰ কইনাজনীক এয়া চব আমাৰ তাৰপৰা অহা মানুহ বহি আছে আগতে আহিলে মইহে পিছত আহিলোঁ আমাৰ কইনাজনী ষ্টাইল নকৰা কইনা বৰ ধুনীয়া লাগিছে দেখিব এজনী আমাৰ মুনুবা এইটো আহিছে ফটো কোনে মেকআপ কৰি দিলা আজি পাৰ্লাৰত কৰিছে বোলে পাত ধুই লোৱা ন আমাৰ কইনাৰ ৰুম নতুন কইনাৰ ৰুম টিকলি ক'লৈ গ'লা মাম খালা ইয়াতে বহি আছোঁ আমি কইনা দৰাৰ ৰুমত আৰু আমাৰ পোৱালীকেইটা সেইকেইটা আৰু এতিয়া মানে আৰু ইখন বিয়ালৈ যাব লাগিব ইখন বিয়ালৈ আকৌ এতিয়া যাব লাগিব ইয়াৰ পৰা বাহিৰে যাম এনেকৈয়ে যাম আৰু ঘৰলৈ নাযাম দৰা কইনা বাহিৰতহে ফটো উঠিছোঁ এয়া ফটো উঠা জেগা
এইপিনে চাই দিয়া এয়া বিয়া ঘৰত মানে মানুহবিলাক নাই আৰু সন্ধিয়া সময় দেখিব ইয়াত মাছ না এয়া মাহীয়ে মছলা দি ঘূৰি ফুৰিছে টিকলি কইনা দৰাই ফটো উঠি আছে এয়া মাহীয়ে মছলা দি ফুৰিছে এইটো হ'ল আমাৰ দৰাৰ দেউতাক ৰখি আছে মোবাইল লাগে থাপ মাৰি থৈছে মোবাইলটো দি দিয়াচোন যাব তোমাক ওচৰলৈ আহা মোক ওচৰলৈ আহা তেতিয়াহে লওঁ আহিছে দেখিছে মোবাইল দেখালে আজিকালি পোৱালি মোবাইল দেখাই কিনে মোবাইল দেখায়ো নাহে তোমাৰ মোবাইলটো থাপ মাৰি দিব দেই নাহে মোলৈ কিন্তু আহিব মোবাইল দিলে কোন এজনী কোন কোন যায় নেকি কইনা দেই মৰম লগা সৰু কি হ'ব এতিয়া মোৰ মামী হ'ব সম্বন্ধত মামী এনেই বয়সত সৰু আৰু সৰু ছোৱালী বহুত সৰু মিঠাই বিলাই আছে ই আহি দিবা নেকি দুটামান খাবলৈ নাই নিদিয়া গন্তি দিয়া মিলি থাক বোলে অলপমান দিয়ক দিয়া মোবাইলটো অকণমান খুৱাই দিবি কাৰণ কিমান চাব আৰু তই থাক অকণমান দিবা দেই পনীৰ অলপ দিবা হৈ যাব মাছ এইখিনি দিয়া দেই এই খালি বিয়াৰ পৰা আহি পালোহি বিয়াৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'লে আৰু এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে চাই যাতে ভাল পায় ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো সেইপিনে মোবাইল চাই আছে